হেল্ল' গাইজ, ভালনে আপোনালোকৰ? যিহেতু মাহীহেত প্ৰথমবাৰ আহিছে মোৰ ৰুমলৈ, সেইকাৰণে যিমানখিনি পাৰোঁ সিমানখিনি জেগা ফুৰাবলৈ চেষ্টা কৰিছোঁ। আজি মাহীহেতক লৈ গ'লোঁ মা ভৈৰৱী মন্দিৰলৈ, মাই থান বুলিও জনা যায়। তাত মাহীহেঁতে চাকি বন্তি দিলে, মাহী বোলে ইমান ভাল লাগিলে নহয়। গছজোপা দেখিছেনে, কি যে প্ৰকৃতিৰ ধুনীয়া ৰূপ। তাৰপিছত আমি চাকি বন্তি জ্বলাই লৈ আকৌ ওচৰতে আছে হনুমান মন্দিৰ, মাহীহেঁতক বোলো তালৈও লৈ যাওঁ। পিছে ইমান দিন মই তেজপুৰত আছোঁ যদি মই নিজে হনুমান মন্দিৰলৈ অহা নাই দেই। আজি ময়ো প্ৰথমবাৰেই আহিছোঁ, ইমান ভাল লাগিছে নহয় আহিলৈ। আকৌ হনুমান মন্দিৰৰ কাষতে আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল। পিছে এই জেগাবোৰ মোৰ ৰুমৰ পৰা যথেষ্ট দূৰ, সেইকাৰণে অহা নহয়। কোনোবা ঘৰৰ মানুহ আহিলেই মানে লগত অহা হয়। তাৰপিছত ময়ো ইয়ালৈ প্ৰথমেই আহিছোঁ। এইফালে দেখিছেনে তেওঁৰ ৰচনা গীতসমূহৰ লগতে মূৰ্তিবোৰ বনাই বনাই ৰাখিছে। আপোনালোকে যদি কেতিয়াবা তেজপুৰ আহি ফুৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এইবোৰ জেগা নিশ্চয় এবাৰ ঘূৰিব, বহুত ভাল পাব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।